নমস্কাৰ বন্ধুসকল বহুত দুখ লগা কথা এজনী ছোৱালীক ট্ৰেইনৰ ব্ৰিজ কাষত কোনোবাই হয়তো কৰিছে বা ফেলাই গৈছে আপোনালোকে দেখি যাব বহুত দুখৰ কথা কোনোবাই হয়তো কৰিছিল নেকি আৰু এই ছোৱালীজনীক চিনি পোৱা নাই কিয়নো মোক এজন বন্ধুৱে শ্বেয়াৰ কৰিছে ভাইটি শ্বেয়াৰ কৰি দিব বুলি যদি কোনোবাই এই ছোৱালীজনীক চিনি পোৱা আপোনালোকে ঘৰৰ মানুহক জনাব আৰু যদি ঘৰৰ মানুহে এইটো দেখি পাইছা প্লিজ লৈ যাব বা লৈ যদি ঘৰলৈ পাইছে চাগে ঘৰৰ যদি পাইছে মোক কমেন্ট কৰি জনাব ভাইটি এই মানুহজন আহিলে বলে কোনোবাই হয়তো কৰিছে নেকি আজিকালি ক'ব নোৱাৰিম এনেকুৱা এটা মানুহ আহিছে ন মানে কি কম ভাল কাম কৰিলেও বেয়া হয় বেয়া কাম কৰিলেও মানুহ লগত এনেকুৱা এটা লাজ খুৱাই কি কৰিম মানুহে কি কৰি খাব এনেকুৱা এটা ভাল কাম কৰিলেও যদি মানুহে চাব নোৱাৰে হিংসা হিংসি থাকে এনেকুৱা কি কৰিম বাৰু ন এই ছোৱালীজনী আধাৰ কাৰ্ডো পোৱা গৈছে আইডি প্ৰুফো পোৱা গৈছে জংগলত ফেলাই থৈ গৈছে আৰু ন তাক হয়তো কৰিছে যেন লাগিছে বা কিবা কিবি বেয়া কাম কৰিব পাৰে আপোনালোকে সোনকালে চাই ল'ব মই দুটা আপডেট লৈ আহিছোঁ এইটো আপডেটত আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে ঘৰৰ পৰিয়ালে এই ছোৱালীজনীক দেখা পায় আৰু পৰিয়ালজনে বা ফেমিলিয়ে এই ছোৱালীজনীক ঘৰলৈ পঠিয়াব পাৰে বা লৈ যাব পাৰে সেইকাৰণে আপোনালোকে কমেন্ট কৰি জনাব সেই ছোৱালীজনীক যদি চিনি পায় ক'ল চিনি পাব ন ভালকৈ মুখখন দেখা পোৱা নাই চাগে আপোনালোকে আৰু যদি এই ছোৱালীজনীৰ গাঁৱতো যদি কোনোবা চিনি পোৱা বা জানা মোক কমেন্টত জনাই দিব কি হৈছিল ঘটনাটো আসল ঘটনাটো কোনেও জনা নাই মোক এজন ব্ৰাদাৰে শ্বেয়াৰ কৰিছে আপুনি ইউটিউবত দি দিয়ক বা ঘৰৰ ফেমিলি এইটো লৈ যাওক বুলি মোক এইটো ফেচবুকেৰ মাজৰে দি দিছে এইটো আৰু কি ক'ম ন মই দুটা আপডেট লৈ আহিছোঁ এতিয়া এইটো আপডেট গ'ল এতিয়া আৰু নেক্সট আপডেটটো হ'ল জুবিনদাৰ কাৰণে লৈ আহিছোঁ ৰৈ বিনালে মুভিটো ৰিলিজ হ'বগৈ সেইকাৰণে এজন চিষ্টাৰে কান্দি কান্দি ক'লে মই প্ৰথমবাৰ জুবিনদাৰ লগত ফিল্ম কৰিব পালোঁ বা মুভি কৰিব পালোঁ এতিয়া কি ক'লে এই চিষ্টাৰে জুবিনদাৰ কাৰণে আপোনালোকে চাই ল'ব আৰু প্ৰথমবাৰ মোৰ চেনেলত স্বাগতম জনালোঁ ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব লাইক কৰি দিব সাবস্ক্ৰাইব কৰি দিব এতিয়া চাই লোৱা বাৰু জুবিনদাক তেনেকৈ যে তেওঁলোকে মাৰি পেলালে টোটেলি ফৰ নেগলিজেন্স সেইটো মই কেনেকৈ মানে ভাবি নাপালোঁ দাদাই সকলোকে ইমান মৰম কৰি ৰাখিছিলে আজি দাদাৰ লগত এনেকুৱা এটা ঘটনা কেনেকৈ হ'ব পালে দাদাক এজনেও মানে অকণমান কেয়াৰ দিব নোৱাৰিলেনে অকণমান বুজাব নোৱাৰিলেনে যে আমিতো ভিডিঅ' কেইটা দেখিছোঁৱে আৰু নাজানো কিমান ভিডিঅ' ক্লিপছ আছে মই এটাই কথা ক'ম যে দাদাই ন্যায় পাওক যিমান শীঘ্ৰে হওক আৰু কালপ্ৰিটসমূহক চিভিয়াৰলি পানিছ কৰক চিনেমাখনৰ এটা দৃশ্য জুবিনদা বিহীনভাৱে কেইদিনমান পূৰ্বে হৈ গৈছে কি দৃশ্য আছিলে সেইটোৰ বিষয়ে অকণমান জনাবা ৰিচেণ্টলি ৰাইজে গম পাইছে মোৰ মন গীতটি ৰৈ বিনালে ৰিলিজ হৈছে চ' দাদাৰ বহুত এটা ড্ৰিম প্ৰজেক্ট এইটো বহুত ডাঙৰ সপোন আছিলে দাদাৰ ৰৈ বিনালেখনক লৈ আমি যেতিয়া শ্বুট কৰোঁ তেতিয়া মানে কয় আৰু তহঁতে চাবি না এইখন চিনেমা বহুত ভাল হ'ব বহুত সপোন আছিলে দাদা চ' মই বহুত একচুৱেলি লাকি যে মোক দাদাই এইখিনি অপৰচুনিটি দিলে মই দাদাৰ লগত চিনেমাখন কৰিব পালোঁ মই বহুত লাকি মই ভগৱানৰ লগত চিনেমাখন কৰিব পাইছোঁ কিন্তু দাদা আজি মোৰ মাজত নাই ফিজিকেলি নাই সেইটো মই কেতিয়াও মানি ল'ব নোৱাৰোঁ দাদাক সদায় আমি জীয়াই ৰাখিব লাগিব কেতিয়া লগ পোৱা হৈছিলে প্ৰথম জাৰ্ণিটো কেনেকুৱা আছিলে প্ৰথম জাৰ্ণি মই সৰুৰ পৰা লগ পাইছিলোঁ ক্লাছ 8-9 মানৰ পৰা লগ পাইছিলোঁ তেতিয়া দাদাই জানে যে মই খুব মানে এগৰাকী ইণ্ট্ৰভাৰ্ট কথা বেছি নকওঁ বা কৈ ভাল নাপাওঁ কথা কম কওঁ আৰু জানিছিলে আৰু দাদাই মানে মৌ বুলি মাতিছিলে তেনেকৈ আৰু প্ৰথমতে মই দাদাৰ লগত এটা গীত গাইছিলোঁ লাহৰী বুলি গীত এটা আছিলে তাৰপাছত দাদাই যেতিয়া গীতটো দেখিলে তেতিয়া কৈছিলে আৰু যে তই ভাল গীত গাৱ আৰু তোৰচোন এক্টিঙো ভাল তেতিয়া দাদাই মোক ঘপককৈ কৈ দিলে নহয় তই মোৰ লগত এটা গানত থাকিব লাগিব দেই মনৰে কইনা গানটো তাৰপাছত মই কৰিবলৈ সক্ষম হ'লোঁ 2021ত মনৰে কইনাটো তাৰপিছত দাদাই কৰিলোঁ মোৰ বাবে তেতিয়াও মই বিশ্বাস কৰা নাছিলোঁ যে মই দাদাৰ লগত কাম কৰিছোঁ কাৰণ দাদাৰ লগত কাম কৰাটো দাদাৰ পৰা বহুত
আমি বহুত কিবা কিবি শিকিবলৈ পাওঁ আৰু দাদাই যিসমূহ নৱপ্ৰজন্মৰ যিসমূহ শিল্পী আছে তেওঁলোকৰ বাবে এখন প্লেটফৰ্ম দাদাই আগুৱাই দিয়ে সদায় সাহস দিয়ে যে তহঁতে পাৰিবি চ' সেই বস্তুবোৰ মানে দাদা যেনেকুৱা আছিলে সেনেকুৱা কোৱালিটি আৰু কাৰো হ'ব নোৱাৰে মই ভাবোঁ আৰু দাদাৰ মনটোৰ নিচিনা ভাল মন তেনেকুৱা মানুহ হ'ব নোৱাৰে সেইটোৱে মানে যিমানে দাদাৰ কথা ক'ম শেষ হৈ নাহিব তাৰপাছত মনৰি কইনাটো কৰাৰ পাছত দাদাই মোক এদিন ক'লে যে তই কিন্তু মোৰ ৰৈ ৰৈ বিনালেখনত থাকিব লাগিব দেই মোক কৈছিলে আৰু সেইটো টাইমত শ্বুটিঙতে কৈছিলে যে এইখন মোৰ বহুত বছৰৰ পৰিকল্পনা মোৰ সপোনৰ এইখন চিনেমা কিন্তু 2007তে মই ভাবি থৈছিলোঁ মানে 2021লৈকে এইটো 12 ইয়াৰ্ছৰ চিনেমা এখন আছিলে এতিয়াতো বহুত 19 ইয়াৰ্ছ হৈ গ'ল মানে ভাবিব পাৰে ন আমি বুজি পাওঁ যে দাদাৰ কিমান আৱেগ কিমান সপোন জড়িত হৈ আছে এইখন চিনেমাৰ লগত দাদাই এনি টাইম ৰৈ ৰৈ বিনালেই কৈ আছিলে মানে শ্বুটিঙৰ আগতো মোক দাদাই কৈছিলে যে তই ভালকৈ কৰিব লাগিব দেই আৰু আই এম ব্লেছড কাৰণ দাদাই শ্বুটিং শেষ হোৱাৰ পাছত ৰৈ ৰৈ বিনালে মোক কৈছিলে তই কিন্তু খুব ভাল কাম কৰিছ বহুত ধুনীয়া কৰিছ তই ৰাইজে ভাল পাব চাবি আৰু তোক দেখিলে ৰাইজে কান্দিব কিন্তু আজি আমি চাগে ৰৈ ৰৈ বিনালে চাই দাদাক দেখি আমি কান্দিম চ' আৰু কিমান দিনৰ শ্বুটিং আছিল কিমান সময় শ্বুটিং আমাৰ 2025ত ষ্টাৰ্ট হৈছিলে জানুৱাৰী মাহত জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিলত খতম হৈ গৈছিলে আমাৰ শ্বুটিঙৰ সকলো কাম সম্পূৰ্ণ হৈ গৈছিলে কিবা কথা বতৰা হৈছিল নে জুবিনদাৰ সৈতে যিহেতু ডেফিনেটলি দাদাই সৰু এজন স্পট বয়ৰ পৰা আৰম্ভ কৰি একেবাৰে ছিনিয়ৰ আৰ্টিষ্টলৈ সকলোৰে ইমান কেয়াৰ লৈছিলে সকলোকে সুধিছিলে কি খবৰ ভাত খালি নেকি মানে বহুত কনচাৰ্ণ আছিলে বহুত কেয়াৰিং আছিলে চ' দাদাই সকলোকে মৰমত ৰাখিছিলে কেতিয়াবা ভাবিছিলানে জুবিন গাৰ্গৰ সৈতে কাম কৰিম সৰুৰ পৰাই কিবা ইচ্ছা আছিল নেকি মইতো সপোনতো ভবা নাছিলোঁ যে দাদাই মোক ইমান ডাঙৰ এটা প্ৰজেক্টৰ মই যে এটা পাৰ্ট হ'ব পাৰিম মই কেতিয়াও ভবা নাছিলোঁ মোক যেতিয়া দাদাই ক'লে মনৰে কইনা কৰিব লাগিব মই তেতিয়াই আচৰিত দাদাই ডেফিনেটলি কিবা এটা দেখিছে মোৰ অভিনয় ভাল পাইছে বা কিবা এটা কোৱালিটি দেখিছে সেইকাৰণে দাদাই এইটো অপৰচুনিটি দিছিলে বা ক'লে মই যেতিয়া দাদাৰ লগত কাম কৰি আছিলোঁ দাদাক মই তেতিয়াও কৈছিলোঁ দাদা আপুনি আমাৰ বাবে ভগৱান আপুনি যিখিনি ভাবিছে মোৰ কাৰণে মই বহুত ধন্য আশীৰ্বাদ কৰিব দাদা সদায় যাতে আগুৱাই যাব পাৰোঁ দাদাই কৈছিলে তোৰ লগত সদায় আছোঁ মই সদায় থাকিম আৰু তই আগুৱাই যাব পাৰিবি এইবোৰ কথা মোৰ মনত পৰে এতিয়াও ৰৈ ৰৈ বিনালে এজন অন্ধ এগৰাকী অভিনেতা মুখ্য চৰিত্ৰত তুমি মুখ্য অভিনেত্ৰী কেনেকৈ জুবিন দাক ওচৰত তুমি অন্ধ দেখিছিলা তেতিয়া লৈ আহিছিলা গানটোত গীতটোত দেখাই পাইছোঁ একচুৱেলি ইতিমধ্যে সকলোৱে গম পাইছে দাদাৰ কেৰেক্টাৰটোৰ নাম হ'ল ৰাহুল চিনেমাখনৰ আৰু ৰাহুল কেৰেক্টাৰটোৰ নাম দাদাৰ চিনেমাখনত চ' হ'লে দাদাই যিটো লেন্স ব্যৱহাৰ কৰিছিলে সেইটো লেন্সত জাষ্ট 5%হে ভিজিবিলিটি থাকে মানে কেৱল 5%হে দাদাই দেখা পাব তাৰপাছত তেনেকৈ মানে দাদাই শ্বুটিং কৰিলে আমাৰ ৰাজেশ ভূঞা ছাৰ যি মানে পৰিচালক আমাৰ ছাৰে খুব ধুনীয়াকৈ দাদাক বুজাই দিয়ে কিবা থাকিলে আৰু দাদাই মানে চব চাইছে দেই লাইটৰ পৰা আৰম্ভ কৰি কেনেকৈ কোন এংগলৰ পৰা কেমেৰাটো ল'লে ভাল হ'ব বা কোনটো কেনেকৈ ডাইলগছ ক'লে ভাল হ'ব সাগৰতে আৰম্ভ চিনেমাখন আৰু সাগৰতে শেষ তেনেকুৱা আৰু দাদাৰ বহুত আৱেগ জড়িত হৈ আছে এইখন চিনেমাত আৰু মই বহুত শিকিব পাৰিছোঁ মই বহুত সৌভাগ্য আছে নেকি কিবা এই শ্বুটিঙৰ সময়ছোৱাত দাদাই মানে বহুত ইনচিডেণ্টছ আছে এতিয়া কি ক'ম আজিতো এইটো কিমান সুখৰ মুহূৰ্ত এটা মইতো কেতিয়াও ভবা নাছিলোঁ মই বুলি নহয় আমি কোনেও ভবা নাছিলোঁ যে দাদা অবিহনে আমি ৰৈ ৰৈ বিনালে গীতসমূহ বা ৰৈ ৰৈ বিনালেখন আমি দাদাৰ অবিহনে এনেকৈ চাব লাগিব কিমান এটা ভাল লগা দিন আছিলে আমাৰ বাবে আমি ৰৈ আছিলোঁ সকলোৱে কিন্তু চাওকচোন আজি দাদা নাই মানে এনেকুৱা লাগিছে চব থাকিও যেন আজি কোনো নাই চব আধৰুৱা দাদা অবিহনে চব আধৰুৱা ইনচিডেণ্টছ বহুত আছিলে কাৰণ দাদাই যিহেতুকে লেন্সখন পিন্ধিছিলে তেনেকুৱা বহুত ছিটুৱেশ্যনছ আহিছিলে য'ত দাদাৰ মানে অসুবিধা হৈছিলে বাট বাৰ বাৰ কৈছিলে নাই মোৰ অসুবিধা হ'লেও মোৰ অনুৰাগীবোৰৰ বাবে মোৰ ৰাইজৰ বাবে মই কৰিবই লাগিব মই যদি এখন ফেক লেন্স পিন্ধোঁ মই গম নাপাম নহয় সেইটো আৰু মোৰ হয়তো ভাল নহ'বও পাৰে হয় সেইকাৰণে মই ৰিয়েল এক্সপিৰিয়েঞ্চেই কৰিব লাগিব মই সেইটো লেন্সে লগাম চাবিচোন ৰাইজে ভাল পাব
দাদা বহুত আশাবাদী আছিলে। তোমাৰ অসুবিধা হৈছিল নে অন্ধ মানুহ এগৰাকীক এজনক লৈ ফুৰাটো? মোৰ অসুবিধা হৈছিলে কাৰণ মই দাদাক দেখিছিলোঁ দাদাই কি ধৰণৰ মানে ষ্ট্ৰাগল কৰিছে। দাদাটো ইমান ডাঙৰ এজন আৰ্টিষ্ট বুলি নকওঁ, মই ভগৱান বুলি কৈছোঁ। তেখেতেতো আৰামছে বহি থাকি ক'বও পাৰে এই নকৰোঁ এইবোৰ, ইমান টান কেৰেক্টাৰ নকৰিলে হয়। দাদাটো এতিয়া একো নকৰি বহিও থাকিব পাৰে। দাদাই ইমানেই কাম দিছে আমাৰ অসমৰ ৰাইজক হওক, গোটেই ভাৰতবৰ্ষৰে হওক বা গোটেই ৱৰ্ল্ড ৱাইডেই হওক, ইমানেই কাম কৰিছে দাদাই এতিয়া আৰামছে বহি থাকিলেও কথা নাই। কিন্তু ভাবকচোন দাদাই ইমান ডেডিকেটেড নিজৰ কামটোক লৈ, মানে কেনেকৈ অডিয়েঞ্চক বা কেনেকৈ আমাক নতুন নতুন কাম নতুন নতুন বস্তু দিব পাৰে, সদায় দাদাৰ সেইটো ডেডিকেশ্যন আছিলে, দাদাৰ সেইটোৱে সপোন আছিলে। চ' সেইবোৰ ভাবিলে মই বহুত শিকিছোঁ যে কষ্ট কেনেকৈ কৰিব লাগে দাদাৰ পৰা। ক'ত যোৱা হৈছিলে দৃশ্যগ্ৰহণৰ বাবে? আমি শ্ৰীলংকা গৈছিলোঁ, তাৰপাছত টাৱাঙত হৈছিলে, বিশ্বনাথ চাৰিআলি আৰু গুৱাহাটীতে হৈছে। জুবিনে খুব হাঁহি ধেমালি কৰে, শ্বুটিঙৰ ক্ষেত্ৰতো বহুত হাঁহি ধেমালি কৰা দেখা যায়। কিবা তেনেকুৱা ইনচিডেণ্ট আছিল নেকি তোমাৰ লগত? বহুত হাঁহি ধেমালি কৰে, মানে কোনোবা এজন যদি অকণমান মানে দুখত বহি আছে বা অকণমান দূৰত বহি আছে, গোটেইবোৰক একগোট কৰি আনি মানে এনেকুৱা কিবা হাঁহি উঠা ইনচিডেণ্ট কথা কৈ দিব, মানে সকলোৰে হাঁহি ওলাই যাব আৰু তেনেকুৱা টাইপ। মানে দাদাই কৈছিলে আৰু বহুত তেনেকুৱা ধৰণৰ জ'কছেই হওক বা কিছুমান নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ হওক, তেনেকুৱা কথা কৈছিলে। কিন্তু দাদাই প্ৰথমবাৰ ক'ত গৈছিলা, ক'ত লগ পাইছিলা? চিনেমাখনৰ প্ৰথম আমাৰ শ্বুটিং হৈছিলে আমাৰ গুৱাহাটীতে হৈছিলে। ক'ত হৈছে? শেষ আমাৰ গুৱাহাটীতে হৈছে। কিন্তু গুৱাহাটীতে শেষ। তুমি সাগৰৰ পাৰলৈ গৈছিলোঁ। সাগৰৰ পাৰত এটা ইনচিডেণ্ট আছিলে। দাদাই চাগে কোনোবা এটা ইণ্টাৰভিউত কৈও থৈছিলে যে দাদাই মানে এটা শিলত বহি থাকে, তাত কিন্তু ঢৌ আহি যায় একেবাৰে, বহুত জোৰকৈ ঢৌটো আহে। দাদা ইয়াতে ডুবো পাইছিলে, কিন্তু কৈছে মানে শ্বটটো দি থাকোঁতে কৈছে নাই মোৰ একো হোৱা নাই, এফালে তেজ ওলাই আছে দেই, আমি দেখিছোঁ, মই এইটো শ্বট দি লওঁ তাৰপাছত দেখা যাব, একো নাই হোৱা, মানে তেজ ওলাই আছে আমি দেখিছোঁ। দাদাৰ সেই ডেডিকেশ্যনবোৰ আমি সদায় ইনস্পায়াৰ্ড হ'ম, এইবোৰ মোৰ চকুৰ সন্মুখত সদায় থাকিম। অমৃত প্ৰভাৱ লগ পাইছিলানে? নাই, মই পোৱা নাই। শেখৰ? পাইছোঁ। কেনেকুৱা আছিল? মানে কামত পাইছোঁ, মই তেনেকুৱা কথা পতা হোৱা নাই। মই সিদ্ধাৰ্থদাক পাইছিলোঁ শ্বুটিঙত। মই যেতিয়া পাইছোঁ তেতিয়া মই গম পাওঁ যে কেনেকুৱা ধৰণৰ এটিটিউড লেভেল এটা তেওঁলোকে মানে কেৰি কৰিছে নিজৰ লগত। বহুত বেছি এটিটিউড, বহুতেই বেছি এটিটিউড। দাদাতকৈও যেন বহুত ওপৰৰ মানে তেওঁলোক তেনেকুৱা দেখায় আৰু দাদা মানে একোৱেই নহয় আৰু তেনেকুৱা টাইপ দেখাইছিলে দেই সিদ্ধাৰ্থদাই। চ' আৰু এদিন এনেকুৱা হৈছিলে যে দাদাই মানে কষ্টত থাকিব নোৱাৰি, আমাৰ এপ্ৰিল নহয় মাৰ্চ মাহত দাদাৰ যিহেতুকে বিহু শ্ব'জ আছিলে ন, বিহুৰ প্ৰগ্ৰেমত, তেতিয়া লিষ্টখন মানে ওলায়। তেতিয়া লিষ্টখন যেতিয়া দাদাই চাইছিলে, আমাৰ মাৰ্চ মাহত শ্বুটিং চলি আছিলে ৰবিনালে, আমাৰ সকলোৰে সন্মুখত মানে সিদ্ধাৰ্থদাক ক'লে মোক ইহঁতে মেচিন বনাই পেলালে, তহঁতে কি মোক মেচিন পাইছ নেকি? হয় কৈছিলে। আমি গোটেইবোৰ আছিলোঁ, ৰাজেশ ভূঞা ছাৰ আছিলে, ৰাহুল দা আছিলে, বৌ আছিলে। দেখিলা তোমালোকে, সকলোৱে আপোনালোকে জনাই দিব কমেণ্টত এই ছোৱালীজনীক ঘৰলৈ পঠিওৱা হ'ল, কোনোবা যদি চিনি পায়। মই ভালদৰে দিয়া হোৱা নাই, কিয়নো ইউটিউবৰ ৰুলছ বেলেগ হ'ব না, মোৰ ষ্ট্ৰাইক আহি যাব, এইকাৰণে মই ভালদৰে দিয়া নাই। ফটোটো থাম্বনেইলত চাই ল'ব ভালকৈ। আৰু জুবিনদাৰ কাৰণে এই চিষ্টাৰজনে কি ক'লে, আপোনালোকে যদি ভিডিঅ'টো সম্পূৰ্ণকৈ চাইছা গমেই পাইছা। মই সম্পূৰ্ণ ভিডিঅ'টো লং ভিডিঅ' নিদিলোঁ, কিয়নো নিউজ চেনেলৰ পৰা আপোনালোকে দেখিব, সেইকাৰণে মই সম্পূৰ্ণকৈ নিদিলোঁ। ভিডিঅ'টো এইখিনিতে শেষ কৰা হ'ল। যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব দেই, সকলোৱে এই ছোৱালীজনীক দেখা পাওঁ, ফেমিলিয়ে সকলো শ্বেয়াৰ কৰি দিব। ঠিক আছে, নেক্সট আপডেটত লগ পাম, বাই।